সকলোকে জীৱনৰ শেষ চোৱাত যিটো ভয় খাইছিল যিটো তেওঁ কৈছিল যে মোক পাহৰি যাবলগীয়া আহিছে সেইটো কেতিয়াও নহয় তেওঁ সদায় আমি মনত ৰাখিম আৰু তেখেত আমাৰ গৌৰৱ আমি তেখেতক মনত ৰাখিব লাগিব নহ'লে আমাৰ প্ৰতি আমি এটা আমি নিজকে জাষ্টিছ কৰা নহয় গতিকে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ মই বিধায়ক মহোদয়ক ধন্যবাদ জনাইছোঁ তেখেতে এটা অতি সুদূৰ প্ৰসাৰী চিন্তা কৰি মূৰ্তি নিৰ্মাণৰ বাবে তেখেতে দায়িত্ব লৈছিল আৰু তেখেতে আজি আমাক উপহাৰ দিলে আৰু বিভিন্ন জাতি গোষ্ঠীৰ যিসকল সমাজৰ ব্যক্তি তেওঁলোকৰ মূৰ্তি স্থাপন কৰিব বুলি তেখেতে আশা দিছে আৰু এইটো আমাৰ সমাজ গঠনৰ এটা অতি গুৰুত্বপূৰ্ণ ধন্যবাদ ধন্যবাদ থাকিল আমাৰ মাধৱ ৰাজচক্ৰ বিষয়া লক্ষ্মীনাথ ৰাজলৈ আমি ডক্টৰ ভূপেন হাজৰিকাৰ যি মূৰ্তি উন্মোচন কাৰ্যসূচী আজি এই কাৰ্যসূচীত সকলোৰে মৰমৰ শ্ৰদ্ধাৰ স্থানীয় বিধায়ক স্বয়ং বৰুৱাদেৱ আমাৰ ওদালগুৰি জিলাৰ উপায়ুক্ত মাননীয় প্ৰকাশ চন্দ্ৰ বৰদলৈদেৱ ৰাজচক্ৰ বিষয়া মহোদয় আমাৰ আমাৰ উদযাপন সমিতিৰ প্ৰথমে মই ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাক মই শ্ৰদ্ধা যাচিছোঁ আজি মই অত্যন্ত ভাল পাইছোঁ মোৰ এটা সপোন আছিলে আজি আমি 4 বছৰ ধৰি এই কামটো কৰি আজি শেষ কৰি উন্মোচন কৰিবলৈ সুযোগ পালোঁ আৰু এই উন্মোচনী অনুষ্ঠানত আমাৰ অঞ্চলৰ সকলো বিশিষ্ট ব্যক্তি আমাৰ এই অঞ্চলৰ সকলো মানে ৰাইজসকলে ছাত্ৰ ছাত্ৰীসকলে আহিছে তাৰ কাৰণে মই অত্যন্ত সুখী হৈছোঁ আৰু সুখী হৈছোঁ যিজন মহান ব্যক্তি যিজনক অসম তথা ভাৰতবৰ্ষ তথা পৃথিৱীত সকলোৱে চিনি পায় আৰু যিজনক আমাৰ দেশে ভাৰত ৰত্ন হিচাপে সন্মান দিলে তো তেখেতৰ আদৰ্শলৈ আমি সকলোৱে চলিবলৈ চেষ্টা কৰোঁ মই নিজেও কৰোঁ কিন্তু তেখেতৰ নিশ্চয় কেতিয়াও হ'ব নোৱাৰিম তথাপিও স্থাপন কৰিবৰ কাৰণে সুযোগ পাইছোঁ ইয়াতে আমি আঁচনি ধ্যান হয় আপগ্ৰেড কৰিবৰ আঁচনিও আছে আমাৰ আম্বেদ ফাণ্ডৰ পৰা কিন্তু এই টকাটি জোৰা নাই আমাৰ ভাল এটা প্ৰতিমূৰ্তি কৰিবৰ কাৰণে বহুত পইচাৰ প্ৰয়োজন হয় তো ইয়াত মই নিজে অভিযোগৰ পৰা দি হ'লেও আমি এইখিনি কথাই সম্পূৰ্ণ